ধেমাজি জিলা কংগ্ৰেছৰ নৱনিযুক্ত সভাপতি ভাস্কৰ দুৱাৰাক কানিবিল আৰু শ্ৰীপানীত বিপুল আদৰণি দলীয় কৰ্মীৰ। অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে ধেমাজি জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নতুনকৈ নিযুক্তি দিছে প্ৰদেশ কংগ্ৰেছৰ সম্পাদক ভাস্কৰ দুৱাৰাক। জিলা কংগ্ৰেছৰ সভাপতি হিচাপে নিযুক্তি লাভ কৰাৰ পিছত আজি আহি গৃহ জিলাত উপস্থিত হোৱা নেতাজনক জোনাই বিধানসভা সমষ্টিৰ শেষ সীমা কানিবিল আৰু শ্ৰীপানীত দলীয় কৰ্মীসকলে বিপুল আদৰণি জনায়। জিলা কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লৈ গৃহ জিলালৈ আহি থকাৰ খবৰ পাই শতাধিক দলীয় কৰ্মী উপস্থিত হৈ ৰাজপথৰ মাজতে নৱনিৰ্বাচিত সভাপতিগৰাকীক আদৰণি জনায়। ইয়াৰ পিছতে শ্ৰীপানী চাৰিআলিত সমবেত হৈ থকা শতাধিক দলীয় কৰ্মীয়ে নেতাগৰাকীক আদৰণি জনায়। আগন্তুক দিনত দলটোৰ হৃদগৌৰৱ ঘূৰাই আনিবৰ বাবে দলটোৰ নীতি আদৰ্শসমূহ ৰাইজৰ মাজলৈ লৈ যোৱাৰ লগতে বৰ্তমানৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৰি অহা জনবিৰোধী কামসমূহৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাৰ প্ৰচেষ্টা কৰিব বুলিও তেওঁ সংবাদ মাধ্যমৰ জৰিয়তে জানিবলৈ দিয়ে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি ভূপেন বৰা ডাঙৰীয়াই ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সকলো কৰ্মকৰ্তাৰ লগত আৰু ধেমাজি জিলাবাসীৰ ৰাইজৰ লগত কাম কৰিবৰ কাৰণে ধেমাজি জিলা কংগ্ৰেছ কমিটিৰ সভাপতি নিযুক্তি দিছে আৰু এই সভাপতি নিযুক্তি দিয়াৰ কাৰণে আমি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ডাঙৰীয়াক প্ৰথমতে ধন্যবাদ আৰু শুভেচ্ছা জনাইছোঁ। আৰু তাৰ লগে লগে আমাৰ দায়িত্ব এতিয়া বাঢ়িলে আমি সকলো কংগ্ৰেছ কৰ্মীৰ লগত আজি পেৰেণ্ট কংগ্ৰেছ, মহিলা কংগ্ৰেছ, ইউথ কংগ্ৰেছ, NSUI, সেৱা দল আৰু সকলো আমাৰ কংগ্ৰেছ দলৰ সকলো লগত একেলগে কথাবোৰ সকলো কথা আলোচনা কৰি কংগ্ৰেছ দলটোক আমি তৃণমূল পৰ্যায়লৈকে লৈ যাবলৈ আমি চেষ্টা কৰিম। আৰু তাৰ লগে লগে এই চৰকাৰখনৰ আজিৰ দিনটোত নকওঁ যদিও কেইটামান কথা কৈ যাওঁ। আজিৰ দিনটোত আপোনালোকে দেখিছে এই নেতৃত্বাধীন চৰকাৰখনে কামৰ আৰু কথাৰ পাৰ্থক্য কথা আৰু কামৰ পাৰ্থক্য হৈছে আৰু সেই কথাখিনি আমি গাঁৱলৈ লৈ যাম আৰু তেওঁলোকৰ যিটো জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ ৰাজনীতি সেই কথাখিনি আমি গাঁৱলৈ লৈ যাম আৰু উন্নয়নৰ নামত ডাঙৰ ডাঙৰ কথা কোৱা চৰকাৰখনৰ কথাবোৰ যে সঁচাকৈ উন্নয়ন কৰিছে নে নাই কৰা ৰাইজে গম পাইছে সেই কথাখিনি আমি গাঁৱৰ ৰাইজলৈ লৈ যাম। নিশ্চয় আমি প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম, সেইটো অস্বীকাৰ নকৰোঁ। আৰু আপোনালোকে দেখিছে যোৱা লোকসভা নিৰ্বাচনত আপোনালোকে ইয়াৰ ফলাফল দেখিলে ৰাইজৰ অভূতপূৰ্ব কংগ্ৰেছ দলৰ প্ৰতি সমৰ্থন আছে। আপোনালোকে দেখিছে তেওঁলোকে সম্পূৰ্ণ প্ৰলোভন কৰিও ৰাইজক প্ৰলোভিত কৰিব নোৱাৰিলে। এই নিৰ্বাচনত আপোনালোকে যেনেদৰে তেওঁলোকে ভাবিছিল সম্পূৰ্ণ ওলোটা হৈছে আৰু ৰাইজৰ সমৰ্থন আছে। কংগ্ৰেছ দলটো এটা দল বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলনৰ ভাতৃত্বৰ এনাজৰী ৰাখিব পাৰে, এনাজৰী বান্ধি ৰাখিব পাৰে। সেই কথাখিনি এই যোৱা দিনবোৰৰ নিৰ্বাচনবোৰতে অসমৰ লগতে ভাৰতবৰ্ষৰ ৰাইজে প্ৰতিপন্ন কৰিছে।